নমস্কাৰ বন্ধুসকল, আপোনালোকক অভিনন্দন জনাইছোঁ আমাৰ ইউটিউব চেনেল মানি বিশ্বলৈ। হয়, আপোনালোকৰ বাবে আজি পুনৰ লৈ আহিছোঁ নতুন ৰিক্ৰুইটমেণ্টৰ খবৰ। ইণ্ডিয়ান নেভিৰ যিটো MR অৰ্থাৎ মেট্ৰিক ৰিক্ৰুইটমেণ্ট অক্টোবৰ 2019 বেটছ হ'ব, এইটোৰ বিষয়ে আপোনালোকক জনাবলৈ ওলাইছোঁ। হয়, ইয়াৰ বাবে আপোনালোকে কেনেদৰে অনলাইন এপ্লিকেশ্যন কৰিব লাগিব, অনলাইন এপ্লাই কৰোঁতে কি কি বস্তুৰ প্ৰয়োজন হ'ব, বা এজ লিমিট কিমান হ'ব, বা ইয়াৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব বা কেতিয়া শেষ হ'ব, গোটেইখিনি এই ভিডিঅ'টোত মই আপোনালোকক জনাম। আপোনালোকে একদম ফাৰ্ষ্টৰ পৰা লাষ্টলৈ যাতে চাই যায়। হয় বন্ধুসকল, ইয়াত চাই ল'ব পাৰে ইলিজিবিলিটি কণ্ডিশ্যন কি কি লাগিব, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি হ'ব পাৰে। অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফৰ দ্য আনমেৰিড মেল কেণ্ডিডেট হয়, ইয়াৰ বাবে অনলাইন এপ্লিকেশ্যন হ'ব। আৰু আনমেৰিড মানে অবিবাহিত পুৰুষ প্ৰাৰ্থী হ'ব লাগিব। ইয়াতো ভেকেঞ্চিটো দি দিছে এইবাৰ ইণ্ডিয়ান নেভিয়ে। এপ্ৰক্সিমেট MRৰ কাৰণে 400 ভেকেঞ্চি থাকিব। আৰু এডুকেশ্যনেল কোৱালিফিকেশ্যনটো চাই ল'ব। ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যনটো দি দিছে, মেট্ৰিকুলেশ্যন এক্সামিনেশ্যন পাছ কৰা হ'ব লাগিব। আৰু জব স্পেচিফিকেশ্যন চেফ ষ্টিৱাৰ্ড এণ্ড হাইজেনিক, এই তিনিটা পোষ্ট থাকে। আৰু ইয়াত এজ লিমিটটো চাই ল'ব পাৰে। এজ লিমিটটো 1 অক্টোবৰ 1998ৰ পৰা 30 ছেপ্টেম্বৰ 2002ৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। তেতিয়াহে আপোনালোকে ইয়াৰ বাবে অনলাইন এপ্লাই কৰিব পাৰিব। দুয়োটা ডেট ইনক্লুচিভ হয়, 1 অক্টোবৰ 1998 বা 30 ছেপ্টেম্বৰ 2002ৰ ভিতৰত, মানে সেই দুই দিনাও যিসকলে জন্মগ্ৰহণ কৰিছিল সেইসকলেও এপ্লাই কৰিব পাৰিব মানে। আৰু ইয়াত চাব পে' এণ্ড এলাউন্সেছৰ কথা ইয়াত দি দিছে। ইয়াত চাব পাৰে ধুনীয়াকৈ ইয়াত দি দিছে, মানে আপোনালোকৰ প্ৰথমতে যিটো বেছিক ট্ৰেইনিং হ'ব ন, ইনিচিয়েল ট্ৰেইনিং পিৰিয়ডত আপোনালোকৰ দৰমহা হ'ব 14,600 টকা পাৰ মান্থ। আৰু আপোনালোকৰ ছাকচেছফুল ট্ৰেইনিং যেতিয়া শেষ হ'ব তেতিয়া মানে আপোনালোকে 21,700 পৰা 69,000 মানে 69,100 টকালৈকে আপোনালোকে দৰমহা পাব। ইয়াত প্ৰমোশ্যনৰো সুবিধা আছে, লিখি দিছে, ধুনীয়াকৈ চাই ল'ব পাৰে ভিডিঅ'টো পজ কৰি। তাৰপিছত চাই ল'ব ইয়াত চিলেকশ্যন ক্ৰাইটেৰিয়া। আৰু আপোনালোকে এটা কথা জনাওঁ, ইয়াত মানে যিটো এইবাৰ MR মেট্ৰিক ৰিক্ৰুইটমেণ্ট MRৰ বাবে ইণ্ডিয়ান নেভিয়ে এইবাৰ মানে কি কৰিছে, কম্পিউটাৰ বেছ এক্সামিনেশ্যনৰ ব্যৱস্থা কৰিছে। আগতে মানে OMR চিটত হৈছিল, এইবাৰৰ পৰা চব কম্পিউটাৰ বেছ এক্সামিনেশ্যন হ'ব। ইয়াৰ বাবে আপোনালোকে এটা এক্সট্ৰা ফিজো দিব লাগিব, মানে তলত লিখা আছে, মই আপোনালোকক গোটেইখিনি জনাম, ধুনীয়াকৈ চাই থাকিব। ইয়াত লিখি দিছে কম্পিউটাৰ বেছ এক্সামিনেশ্যন হ'ব। আৰু কুৱেশ্যন আপোনাৰ কম্প'জড অফ দ্য টোটেল 50 কুৱেশ্যন, 50টা টোটেল কুৱেশ্যন থাকিব। আৰু ইচ কেৰি 1 মাৰ্কছ, প্ৰতিটোৱে কুৱেশ্যনতে 1 মাৰ্ককৈ থাকিব। আৰু কুৱেশ্যন পেপাৰ উইল বি বাইলিংগুৱেল হ'ব, মানে হিন্দী আৰু ইংলিছ আপোনালোকে দুয়োটাতে কুৱেশ্যন পেপাৰ পাব। আৰু মাল্টিপুল চইচ কুৱেশ্যন থাকিব। আৰু দ্য কুৱেশ্যন পেপাৰ উইল বি কম্প্ৰাইজ ইন 2 ছেকশ্যন, 2টা ছেকশ্যন হ'ব, ছায়েন্স আৰু মেথছ আৰু জেনেৰেল। ছায়েন্স মেথছ এটা ছেকশ্যনত থাকিব, আৰু মানে ছায়েন্স আৰু মেথছ আৰু জেনেৰেল নলেজটো এটা ছেকশ্যনত থাকিব, মানে দুটা ছেকশ্যনত থাকিব। দ্য ষ্টেণ্ডাৰ্ড অফ দ্য কুৱেশ্যন পেপাৰ উইল বি 10 ষ্টেণ্ডাৰ্ডত হ'ব বুলি কৈছে। আৰু আপোনালোকে চিলেবাছ আৰু চেম্পল পেপাৰটো জইন ইণ্ডিয়ান নেভিৰ যিটো অফিচিয়েল ৱেবছাইট হয় www.joinindiannavy.gov.in, ইয়াত পাই যাব আপোনালোকে। আৰু এক্সামৰ ডিউৰেশ্যন হ'ব 30 মিনিট। তাৰপিছত কেণ্ডিডেট আৰু ৰিকুৱেষ্ট টু পাছ হয়, প্ৰতিটো বিষয়তে মানে প্ৰতি ছেকশ্যন দুটা থাকিব, তো দুটা ছেকশ্যনতে আপোনালোকে ইণ্ডিভিজুৱেলি পাছ কৰিব লাগিব। আৰু পেনাল্টি ফৰ এক্সামিনেশ্যনৰ কাৰণে পেনাল্টিটো চাই ল'ব আপোনালোকে। প্ৰতিটো ভুল উত্তৰৰ আপোনালোকে 0.25 মাৰ্ক ডিডাক্ট কৰা হ'ব টোটেল মাৰ্কৰ পৰা। মানে আপোনালোকে 4টা যদি উত্তৰ ভুল কৰে তেন্তে আপোনালোক টোটেল মাৰ্কৰ পৰা এককৈ নিগেটিভ হৈ থাকিব, মাইনাছ হৈ থাকিব। ফিজিকেল ফিটনেছ টেষ্টটোত চাই ল'ব পাৰে, কোৱালিফাইং ইন দ্য ফিজিকেল ফিটনেছ টেষ্ট ইজ মেণ্ডাটৰী ফৰ দ্য ছেকশ্যন হয়। মানে আপোনালোকৰ প্ৰথমতে CBTত পাছ হোৱাসকলে ফিজিকেল ফিটনেছ টেষ্টত আহিব পাৰিব, PFTত আহিব পাৰিব। তাৰপিছত PFTটো মানে কি, প্ৰতিটো মানে এইটো কোৱালিফাইং নেচাৰৰ হয়। ইয়াত আপোনালোকে যিখিনিতো 1.6 কিলোমিটাৰ ৰাণ আপোনালোকে 7 মিনিটত কমপ্লিট কৰিব পাৰিব, 20 স্কুৱাটছ আপ কৰিব পাৰিব লাগিব, 10 পুছ আপছ কৰিব পাৰিব লাগিব। এইবিলাক চব কোৱালিফাইং নেচাৰৰ হয়। এইখিনি আপোনালোকে কমপ্লিট কৰাৰ পিছত আপোনালোকে নেক্সট টেষ্টৰ কাৰণে যিটো মেডিকেল এক্সামিনেশ্যনৰ কাৰণে কোৱালিফাই হ'ব পাৰিব। আৰু ইয়াত মেডিকেল ষ্টেণ্ডাৰ্ডটো কেনেকৈ হ'ব লাগিব দি দিছে। ইয়াত হাইটটো চাব, হাইটটো মিনিমাম 157 হ'ব লাগিব বুলি দিছে, 157 মিনিমাম এইটো। আৰু চেষ্ট এক্সপানশ্যন 5 চেণ্টিমিটাৰ। আৰু ইয়াত তলত দি দিছে চাব ভিজুৱেল যিটো ষ্টেণ্ডাৰ্ড হয়, ভিজুৱেল ষ্টেণ্ডাৰ্ডটো চাব উইদাউট গ্লাছ দি দিছে, আৰু উইথ গ্লাছ। মানে উইদাউট গ্লাছ যদি হয় আপোনালোকৰ বেটাৰ আইৰ বাবে 6/30 ৰেচিঅ' হ'ব লাগিব। ষ্টেপ এণ্ড ষ্টিৱাৰ্ডৰ বাবে হাইজেনিকৰ বাবে 6/60, আৰু ৱৰ্ডছ আইৰ বাবে 6/36, আৰু হাইজেনিকৰ বাবে 6/60। আৰু এইটো বেটাৰ আইজ উইথ গ্লাছ মানে ছেফ এণ্ড ষ্টিৱাৰ্ডৰ বাবে 6/9, আৰু হাইজেনিকৰ বাবে 6/9 হয়। আৰু ৱৰ্ডছ আইৰ বাবে উইথ গ্লাছ 6/12, আৰু 6/24 হ'ল হাইজেনিকৰ বাবে। আৰু ইয়াত দি দিছে টাটৰ কথা দিছে, টাটো থাকিলে আপোনালোকে মানে এপ্লাই কৰিব নোৱাৰিব। আৰু আপোনালোকৰ ট্ৰেইনিঙৰ কথা ইয়াত ধুনীয়াকৈ লিখি দিছে। আপোনালোকৰ 15 উইক বেছিক ট্ৰেইনিং হ'ব INS চিলকাত।
তাৰপিছত আৰু এক্সামিনেশ্যন ফিজৰ কথা তলত লিখিছে, ইয়াত চাই ল'ব পাৰে 205 টকা আপোনালোকৰ এক্সামিনেশ্যন ফিজ, যিটো আপোনালোকে ভিছা, মাষ্টাৰ কাৰ্ড, ৰুপে কাৰ্ড, ডেবিট কাৰ্ড বা UPI জৰিয়তে দিব লাগিব। আৰু আপোনালোকে কিন্তু পে'মেণ্ট নকৰিলে আপোনালোকে এডমিট কাৰ্ড নাহে বুলি ইয়াত ধুনীয়াকৈ লিখি দিছে, আপুনি চাই ল'ব পাৰে। আপোনালোকে যদি পে'মেণ্ট নকৰে অনলাইন তেন্তে আপোনালোকে এডমিট কাৰ্ড দিব নোৱাৰিব। আৰু SC STৰ বাবে ইয়াত কোনো ধৰণৰ মানে পইচা ৰখা হোৱা নাই, তেওঁলোকৰ এপ্লিকেশ্যন ফ্ৰী কৰিব পাৰিব। আৰু আপোনালোকে চাব পাৰে আপোনালোকৰ এক্সামিনেশ্যন বা এডমিট কাৰ্ড ওলাব ফেব্ৰুৱাৰী 2019 ফালে। আপোনালোকে সেইখিনি সময়ৰ ভিতৰত পাব। হাউ টু এপ্লাই চাই ল'ব, এইটো ইয়াত ধুনীয়াকৈ লিখি দিছে। আপোনালোকৰ অনলাইন গোটেই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব 14 ডিচেম্বৰৰ পৰা 30 ডিচেম্বৰ 2018 ভিতৰত, 14ৰ পৰা আৰম্ভ হ'ব, 30 তাৰিখে শেষ হ'ব। সেইকাৰণে আপোনালোকে আগতীয়াকৈ গোটেইখিনি বস্তু ৰেডি কৰি ৰাখিব। জইন ইণ্ডিয়ান নেভিৰ ৱেবছাইটত আপোনালোকৰ ডকুমেণ্টছখিনি গোটেইখিনি আপলোড কৰি ৰাখিব। আপোনালোকে লগ ইন কৰিব এটা ইমেইল ID লাগিব, ধুনীয়াকৈ লিখি দিছে। তাত কাৰেণ্ট অপৰচুনিটিজত অ'কে কৰি ক্লিক অন এপ্লাই বটনত ক্লিক কৰিলে আপোনাৰ গোটেই ফৰ্ম ফিল আপৰ পেজটো দেখা হ'ব। তাত গোটেইখিনি ধুনীয়াকৈ ফৰ্ম ফিল আপ কৰিব পাৰিব। তাৰপিছত চাব ইয়াত ইম্পৰ্টেণ্ট লাষ্টত এটা কথাই দিছে, ইয়াত অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেটটো দি দিছে 30 ডিচেম্বৰ 2018, 30 তাৰিখে। আৰু ইয়াত আপোনালোকৰ ডেট এক্সটেণ্ড নকৰিব পাৰে, সেইকাৰণে আপোনালোকে ডেট এক্সটেণ্ড নকৰে বুলি ভাবি আপোনালোকে গোটেইখিনি অনলাইন এপ্লাইটো কৰি থ'ব, নহ'লে পিছত বহুত জটিলতা আহে। মই আপোনালোকক গোটেইখিনি নটিফিকেশ্যনটো পঢ়াই শুনালোৱে। আৰু যদি কিবা জানিব লগা থাকে মোৰ কমেণ্ট ছেকশ্যনত আপোনালোকে সুধিব পাৰে, মই তাৰ ৰিপ্লাই দিম। আৰু এই যিটো অফিচিয়েল নটিফিকেশ্যনটো মই আপোনালোকক ডেছক্ৰিপশ্যন লিংকত দি দিম, তাৰ পৰা আপোনালোকে ডাউনলোড কৰি ল'ব পাৰে। আই হোপ মই জনোৱা তথ্যখিনিৰে আপোনালোকৰ বাবে হেল্পফুল হ'ব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক, সকলোৱে এক্সামটো দিয়ক আৰু লাইক কৰক। আৰু এক্সট্ৰা কিবা ইনফৰমেশ্যন লাগিলে মোক কমেণ্ট ছেকশ্যনত জনাব, মই আপোনালোকক দি দিম। আৰু পুনৰ এক নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত লগ পাম। তাৰ আশাৰে জয় আই অসম।